নমস্কাৰ মিতালীৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কাতি বিহু আপোনালোকৰ সকলোলৈ বহুত শুভেচ্ছা থাকিল। বিহু বুলি আজি বিশেষ তেনেকৈ একো কৰা হোৱা নাই, মাত্ৰ কেইটামান পিঠা বনোৱা হৈছিলে আৰু মই নতুনকৈ পিঠা এটা বনাবলৈ শিকিছিলোঁ আমাৰ খুৰীৰ ওচৰত। আমাৰ ওচৰৰে খুৰী হয়, খুৰীৰ নাম আমি এনেই ঘৰতে মুন খুৰী বুলি মাতোঁ। আহকচোন তাকে অকণমান দেখাওঁ, আপোনালোকে সকলোৱে চাব ভিডিঅ'টো শেষলৈকে। কাটি চপোৱা পিঠা বনাব লাগিব পিঠা একাপ আৰু তাৰ সম পৰিমাণত লাগিব ময়দা একাপ, চেনি আপোনাৰ সোৱাদ অনুসৰি আৰু নিমখ অলপ, গাখীৰ, ক্ৰীম আৰু ঘিউ। এইবিলাক ঘিউটো ধৰক আপোনাৰ নিজৰ সোৱাদৰ কাৰণে প্ৰয়োজন আৰু আপুনি কেনেকৈ খাই ভাল পায় সেইটো। আৰু লাগিব নাৰিকল এটা লৈছে। এতিয়া আমি পিঠাখিনি বাউল এটাত লৈ লওঁ। ময়দা একাপ লৈ লৈছোঁ। এতিয়া আমি সোৱাদ অনুসৰি অকণমান নিমখ, মিঠাটো বেলেঞ্চ কৰিবৰ কাৰণে চেনি আপুনি এচামুচ জোখ অনুযায়ী আৰু সোৱাদ যাৰ যিমান খাবলৈ কোনোবাই যদি মিঠা বেছি ভাল পায় আৰু দিব পাৰে তাৰপিছত এতিয়া আমি সানিবলৈ এতিয়া প্ৰথমে গাখীৰ একাপ দি লওঁ। গাখীৰ দিলে সোৱাদ হয়, পানী দিও সানিব পাৰি। গাখীৰ দিলে গাখীৰৰ সোৱাদটো ধুনীয়া বেছি হয়। প্ৰথমে আমি ভালদৰে সানি লওঁ। পানী এতিয়া ইমানখিনি ডাঠকৈ থলাটো নহ'ব, আমি পানী দি দিওঁ অলপ। পিঠাগুড়িখিনি অকণমান পাতলীয়াকৈ লাগিব। কাটি চেপটা বনাবলৈ সদায় হেৰিটো পাতলা কৰি লাগে, ইমান পৰিমাণত আৰু সেইটো চাই ল'ব লাগে, নহ'লে কি হয় টাৱাখনত মেলি নাযাব যে। এইখিনি মানে হেৰিখিনিত কিমান আপোনাৰ ধৰা ৩-৪ ঘণ্টামান থৈ দিলে বেছি ভাল হয় আৰু পিঠাত। এতিয়া এনেকৈ ইমানখিনি পৰিমাণটো জোখটো ভাল হ'ব। এইখিনি এটা হৈ গ'ল। আমি এতিয়া কেনেকৈ বনাই দেখাবলৈ মোক খৰধৰকৈ কৰি দিয়া হৈছে বুলি এইখিনি এতিয়া আমি ঢাকি থৈ দিওঁ। এতিয়া আমি কি কৰিব লাগিব, নাৰিকল পুৰৰ কাৰণে নাৰিকল পুৰৰ কাৰণে লাগিব নাৰিকল, ক্ৰীম, আপোনাৰ প্ৰয়োজন খাই যদি ভাল পায় আৰু চেনি, ইলাচি দুটামান হ'লে ভাল আৰু ফ্লেভাৰৰ কাৰণে। এতিয়া নাই কাৰণে আমি দিয়া নাই বস্তুটো ঘৰত নাই। তাতে মই 2 চামুচ ঘিউ দি ল'লোঁ। তাৰপিছত নাৰিকল গুড়িখিনি, চেনি, মিঠা কিমান খায় আৰু সেইটো পৰিমাণত দি নাৰিকল ভজাৰ দৰে নাৰিকলৰ লাড়ু যেনেকৈ ভাজি যেনেকৈ বনাওঁ তেনেকৈ সেইটোৱে প্ৰচেছটো নাৰিকল লাড়ু বনাওঁ। গুৰটো বনাবলৈ আমি নাৰিকলে বনাব পাৰে, গাখীৰৰ বনাব পাৰে, নিজৰ ইচ্ছা। অলপমান এনেকৈ ভাজি লওঁ, যেতিয়া ভাজ খাব সিজালে কেঁচা ভাতটো গ'লে ক্ৰীমখিনি দিম, গাখীৰো দি দিব পাৰে। জেগা ভাতটো থাকিব যে, নহ'লে আঠা শুকাই যায় সোনকালে। এতিয়া কি দিওঁ, ক্ৰীমখিনি দি দিওঁ। গাখীৰৰ বস্তু চব সোৱাদ লগা নহয় জানো খাবলৈ, গাখীৰ দি খাবলৈ ভাল লাগে, সোৱাদ লাগে। নাৰিকল গাখীৰ নাৰিকলখিনি আঠা ভাব গেছ অফ কৰি দিলোঁ। হেতা এখন লৈ এনেকৈ মেলি দিবও পাৰি।
মেলি দিব লাগে ভাল আৰু 6-7 ছেকেণ্ডমান এনেকৈ পিঠাখন সিজিলে আৰু ওপৰলৈ উঠি আহে নেকি? পিঠাখন মানে সিজিলে আৰু হেৰিটো মানে জুইটো যে ল' ফ্লেমত দিব লাগিব হা পিঠাটো যেনেকৈ পুৰি নাই দি দিব কাঠটো উঠি আহিলে এনেকৈ আমি যেনেকৈ পিঠা হেৰি কৰোঁ নাই এনেকৈ মেৰিয়াই দিব ঠিক তেনেদৰে মেৰিয়াই দিব এখন এখনকৈ এনেকৈ এনেকৈ তাৰপিছত প্ৰত্যেকবাৰে কিন্তু পিঠাটো দিয়াৰ আগত আকৌ হেৰি কৰিব লাগে দেই মোহাৰি ল'ব লাগে